নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক মই আদিত্য মিউটেশ্যন সুভাষিতা বাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ মাজলৈ এক বিশেষ মহত্বপূৰ্ণ টপিক আগবঢ়াই লৈ আহিছোঁ। এই টপিকটোৱে হৈছে তথা মূল বিষয়টোৱে হৈছে যে আহি থকা শাওণ মাহত আপোনালোকৰ জনমকুষ্ঠিত থকা কালসৰ্পৰ যোগ বা বিষ যোগ বা গ্ৰহণ যোগ কেনেদৰে নাশ কৰিব। এই পবিত্ৰ শাওণ মাহত বাবা ভোলেনাথক আৰাধনা কৰি আপোনালোকৰ জনমকুষ্ঠিত থকা যি দুৰ্যোগ তথা বেয়া যোগ বুলি কয় সেইবিলাক হৈছে কালসৰ্প যোগ, গ্ৰহণ যোগ, বিষ যোগ, আৰু এই কেনেদৰে নাশ কৰিব এই সবিশেষ আপোনালোকক আজি আমি ভিডিঅ'ৰ মাধ্যমে জনাম। গতিকে প্ৰিয় দৰ্শকসকল, স্কিপ নকৰাকৈ যাতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চায়, যাতে ভিডিঅ'টো মূল কথাখিনি আপোনালোকে বুজি পায় বা বুজি লয়। গতিকে প্ৰিয় দৰ্শকসকল, পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ। যোৱাৰ আগতে আপোনালোকে যদি চেনেলটো মোৰ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ব'লক মূল বিষয়লৈ যাওঁ। চাওক, শাওণ মাহৰ মহত্বনো কিয় অধিক, আৰু শাওণ মাহতে যে বাবাক পূজা কৰিলে সকলো ফল পোৱা হয় কিয়নো। অৰ্থাৎ শাওণ মাহ বাবা ভোলেনাথৰ এইকাৰণেই প্ৰিয়, এই শাওণ মাহতে বাবা ভোলেনাথ নিজৰ শহুৰেকৰ ঘৰলৈ আহে, অৰ্থাৎ পৃথিৱী ভ্ৰমণ কৰে। আৰু এই শাওণ মাহতে যেতিয়া সমুদ্ৰ মন্থন হৈছিল, সমুদ্ৰ মন্থন হওঁতে যেতিয়া বিষ ওলাইছিল, এই বিষ পান কৰিয়ে পৃথিৱী তথা সৃষ্টি তেওঁ ৰক্ষা কৰিছিল, আৰু তেওঁৰ নাম সেইকাৰণে নীলকণ্ঠও লাভ কৰিছিল। আৰু তেওঁ যেতিয়া বিষ পান কৰিলে গোটেই দেহটো উৰ্জাৰে ভৰি পৰিল, অৰ্থাৎ বহুত গৰম হ'ল। এই গৰম হোৱাৰ কাৰণে সকলো দেৱতাই মিলি খুব বৰষুণ আৰু জল অভিষেক কৰিছিল। সেইকাৰণে এই মহত্বটো অত্যাধিক আছে যে বাবা ভোলেনাথক যোন ব্যক্তিয়ে শ্ৰদ্ধাভাৱে শাওণ মাহত যদি জল অৰ্থাৎ পানী যেতিয়া অৰ্পণ কৰে লিংগত, তেওঁ নিশ্চয় মনৰ আশা পূৰ্তি হ'ব। গতিকে প্ৰিয় দৰ্শকসকল, আজি মূল বিষয়লৈ যাওঁ যে শাওণ মাহত আপোনালোকৰ জনমকুষ্ঠিত থকা কালসৰ্প দুখ, গ্ৰহণ দুখ, লগতে বিষ যোগ কেনেদৰে নাশ কৰিব। প্ৰথমতে আপোনালোকক কওঁ যে এই বিষ যোগ বা গ্ৰহণ দুখ কেনেদৰে সৃষ্টি হয় এখন জনমকুষ্ঠিত আপোনালোকৰ। তেতিয়া আপোনালোকে জ্যোতিষৰ ওপৰত অকণ আপোনালোকৰ অলপ জানে, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব, বা আপোনালোকে শুনিছে যিহেতু গ্ৰহণ দুখ আপোনালোকে সকলোৱে জানে এটা বেয়া যোগ, আৰু লগতে বিষ যোগ। আৰু গ্ৰহণ আৰু বিষ যোগ তেতিয়া সৃষ্টি হয়, প্ৰথমতে মই গ্ৰহণ দুখৰ কথাতে কওঁ। গ্ৰহণ দুখটো তেতিয়া সৃষ্টি হয় যেতিয়া এখন কুষ্ঠিত চন্দ্ৰ আৰু ৰাহু একেলগে বহি থাকে এটা ঘৰত, বা চন্দ্ৰক ৰাহুৱে চাই থাকে আৰু ৰাহুক চন্দ্ৰই চাই থাকে, তেতিয়াই জনমকুষ্ঠি এখনত বিষ যোগ হ'বলৈ আৰম্ভ হয়। আৰু যাৰ জনমকুষ্ঠিতে বিষ যোগ থাকে তেওঁ মানসিক অশান্তি সদায় থাকিব, তেওঁ বিবাহ জীৱনত প্ৰব্লেম, ৰোগ হ'ব পাৰে, মানসিক অশান্তি হ'ব পাৰে। কাৰণ চাওক, চন্দ্ৰ হৈছে এটা পবিত্ৰ বস্তু, চন্দ্ৰ আমাৰ মনৰ কাৰক, আৰু চন্দ্ৰ হৈছে পবিত্ৰ অৰ্থাৎ গাখীৰৰ কাৰক। আৰু ৰাহুটো হৈছে বিষ, আৰু গাখীৰৰ লগত যেতিয়া আপোনাৰ বিষ মিলি যাব কি হ'ব, বেয়া হৈ যাব নহয়। আমাৰ পবিত্ৰ মনটোৰ লগত যেতিয়া এটা বেয়া ৰাক্ষস অৰ্থাৎ ৰাহু এটা যদি নিগেটিভিটি আহিছে কেনেকুৱা হ'ব, মনটো অশুদ্ধি হৈ যাব। গতিকে যাৰ জনমকুষ্ঠিতে বিষ যোগ থাকে, চন্দ্ৰ আৰু একলগ থাকে, তেওঁলোকৰ জনমকুষ্ঠিত সদায় কি হৈ যায়, সকলো জেগাতে তেওঁ যিমানে কৰ্ম নকৰক কিয় কৰ্মৰ স্থিৰতা কেতিয়াও আহি নপৰে। ইটো জেগাত কাম কৰিলে এৰিলে, সিটো জেগাত কাম কৰিলে ধৰি এৰিলে, আৰু ৰাস্তাই ঘাটে ক'ৰবালৈ গৈ থাকোঁতে সদায় এটাই চিন্তা, মোৰ এক্সিডেণ্ট হৈ যাব নেকি, মোৰ বস্তু কিবা ঘৰত আছে সেইখিনি চুৰ কৰি নিব নেকি কোনোবাই। আৰু তলা চাবিটো মাৰিছে, 2বাৰ গৈ 3বাৰ গৈ আকৌ চাইছে তলাটো মাৰিছোঁ নাই, এটা কনফিডেঞ্চো নাশ কৰি দিয়ে। আৰু চন্দ্ৰ কিহৰ কাৰক, চন্দ্ৰৰ চতুৰ্থ অধিপতি হয় আমাৰ জনমকুষ্ঠিৰ কালপুৰুষৰ মতে। গতিকে চন্দ্ৰৰ ভূমি, বাহন, গাড়ী, মা, মাতৃ সদায় এইবিলাকৰ কাৰক হয়। যেতিয়া চন্দ্ৰ ৰাহু গ্ৰহণ একলগ হ'ব, সকলো ক্ষেত্ৰতে আমি তাৰ ফলবিলাক বেয়া হ'বলৈ আৰম্ভ হ'ব লাহে লাহে। যেনেকুৱা মাতৃৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে, ঘৰত চুৰ হ'ব পাৰে, ঘৰ বনোৱাত আপোনাৰ প্ৰব্লেম হ'ব পাৰে, সুখটো নাশ হ'ব পাৰে। কিন্তু চতুৰ্থ হাউচৰ পৰা চন্দ্ৰৰ পৰা আমি সুখো বিচাৰ বিবেচনা কৰোঁ। গতিকে সেইবিলাক বস্তু যেতিয়া আপোনাৰ জনমকুষ্ঠিত আছে, আপোনাৰ এইবিলাক নিশ্চয় হ'ব। আৰু সেইবিলাক দুখ কৰিবলৈ, সেইবিলাক নাশ কৰিবলৈ এই শাওণ মাহত আপুনি কিন্তু বিভিন্ন ধৰণৰ সৰু সৰু উপায় কৰি আপুনি নাশ কৰিব পাৰে। কিন্তু এইটো মই আপোনাক ক'লোঁ গ্ৰহণ, চন্দ্ৰগ্ৰহণ কেনেকুৱা হয়। ইয়াৰ পিছত কওঁ বিষ যোগ কেনেকুৱা হয়। ছেম এনেকুৱাই, যেতিয়া চন্দ্ৰৰ লগত শনি একলগ হয় তেতিয়া কি হয়, বিষ যোগ সৃষ্টি হৈ যায়। বিষ বুলি কৈছে, বিষ এটা বিষ, আপোনালোকে সকলোৱে যে বিষ হৈ যায়। যাৰ ফলত যেতিয়া চন্দ্ৰ আৰু শনি একেলগে যেতিয়া জনমকুষ্ঠিত এটা হাউচত এটা ঘৰত বহি থাকে, বা চন্দ্ৰক যদি শনিয়ে চাই থাকে আৰু শনিক যদি চন্দ্ৰই চাই থাকে, তেতিয়াও বিষ যোগ হ'বলৈ আৰম্ভ হয়। আৰু যাৰ জনমকুষ্ঠিতে বিষ যোগ থাকে তেওঁৰ জীৱনত কেতিয়াও কোনো কাৰণতে বিবাহ জীৱন সুখী নাথাকে। সদায় কিবা নহয় কিবা বিবাহ জীৱনৰ প্ৰব্লেম, মই কাজিয়া পেচাল বুলিও কোৱা নাই। ছাপ'জ ধনৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে, সন্তানক লৈ প্ৰব্লেম হ'ব পাৰে, বা ছ'চিয়েল পক্ষৰ লগত লৈ ৰিলেশ্যনশ্বিপ প্ৰব্লেম হ'ব পাৰে, বিভিন্ন ধৰণৰ বিয়া পতাৰ পিছত শত্ৰু বাঢ়িব পাৰে, বিভিন্ন ধৰণৰ প্ৰব্লেম আপোনালোকৰ জীৱনত আহে। আৰু গ্ৰহণ দোষেই হওক, বিষ যোগেই হওক, আমাৰ জনমকুষ্ঠি যেতিয়া 12টা ঘৰ থাকে, 12টা ঘৰতে যোনটো ঘৰতে এই যোগটো লাগিব সেই ঘৰৰ ফলবিলাক নাশ কৰি পেলায়।
এই সন্তান অৱস্থাত থাকিলে সন্তান নাশ কৰিব, বিদ্যা অৱস্থাত লাগিলে বিদ্যা নাশ কৰিব, দেউতাৰ তথা পিতাৰ অৱস্থাত লাগিলে পিতাৰ কৰ্ম ক্ষতি, আয়ুস ক্ষতি, স্বাস্থ্য ক্ষতি সকলোখিনি কৰি পেলাব। গতিকে প্ৰিয় দৰ্শকসকল, বিষ যোগ বা আপোনাৰ জনমকুষ্ঠিত যিটি আপোনাৰ গ্ৰহণ দোষ আছে, ইয়াক নাশ কৰিবলৈ আপোনালোকে কিদৰে কেনেকৈ কৰিব চাওক, শুনক ভালকৈ। প্ৰথমতে আপুনি শাওণ মাহ আহি আছে, এই শাওণ মাহ আপোনালোকক কেতিয়াবা লাগিছে মই কৈ দিওঁ, আপোনালোকে জানক। এই আহি থকা শাওণ মাহ আপোনাৰ লাগিছে 18 জুলাইৰ পৰা লাগিছে আৰু কেতিয়া সমাপ্ত হ'ব? 17 আগষ্টত সমাপ্ত হ'ব। 18 জুলাইৰ পৰা লাগিছে, যিহেতু এক মাহ লাগিছে। আৰু সবচে ডাঙৰ কথা কি, 18 জুলাই যিদিনাখন শাওণ পৰিছে, এক শাওণৰ দিনাখনেই সোমবাৰ পৰিছে। গতিকে সবচে ডাঙৰ কথা এইটো। আৰু আপোনালোকে আহি থকা শাওণ মাহত 5টা সোমবাৰ পাব। গতিকে 5টা সোমবাৰ পাব আৰু এটা পূৰ্ণিমা পাব, আৰু পূৰ্ণিমাৰ বহুত মহত্ব আছে। গতিকে পূৰ্ণিমা তিথিটো আপোনালোকে মই কৈ দিছোঁ, চাওক এই পূৰ্ণিমাটো বহুত উপায় কৰিব লাগিব বিষ যোগৰ ক্ষেত্ৰত আৰু লগে লগে আপোনালোকৰ জনমকুষ্ঠিত থকা গ্ৰহণ যোগৰ ক্ষেত্ৰত। গতিকে পূৰ্ণিমা তিথিটো এবাৰ পৰিছে 11-12 আগষ্টত, কিয়নো 11 আগষ্ট বৃহস্পতিবাৰে আপোনাৰ তিথিটো আৰম্ভ হৈছে 10:40 পৰা দিনৰ, আৰু পিছৰ দিনাখন আপোনাৰ 12 আগষ্ট শুকুৰবাৰ 7টা 5 আছে। যিহেতু পূৰ্ণিমা ব্ৰহ্ম মুহূৰ্ত চুইছে, গতিকে আমি ব্ৰত দান পুণ্য সকলো আমি শুকুৰবাৰ কৰিম। কিন্তু কিছুমান চন্দ্ৰৰ ৰাতিৰ কিছুমান উপায় আছে, সেই ৰাতিৰ উপায়বিলাক আমি বৃহস্পতিবাৰ 11 আগষ্টত কৰিম, কিয়নো দিনৰ পৰা লাগিছে। কিন্তু দান পুণ্য ব্ৰতবিলাক আমি শুকুৰবাৰে কৰিম। গতিকে আপোনালোকে তিথিটোৰ কথা ক'লোঁ, এইখিনি ভালকৈ জানি লওক। এতিয়া চাওক মূল বিষয়লৈ যাওক, কিদৰে কেনেকৈ কৰিব। আপোনালোকে প্ৰথমতে এটা কাম কৰক, আহি থকা শাওণ মাহত প্ৰথমতে আপোনালোকে মাছ মাংস ডিমটো সম্পূৰ্ণ ত্যাগ কৰক। মাছ মাংস ডিমটো সম্পূৰ্ণ ত্যাগ কৰক, আৰু লগত আপোনালোকে এইটো মাহত যদি পাৰে সিজোৱা খাওক। অৰ্থাৎ মগু দালিটো ব্যৱহাৰ কৰক, মচুৰ দালি নাখাব, ৰঙালাও নাখাব, তেল নহৰু পিঁয়াজটো বন্ধ কৰক যদি পাৰে। আৰু এটলিষ্ট যদি সেইটো নোৱাৰে, আপোনালোকে সোমবাৰ কেইটাটো একেবাৰে টাচ নকৰিব। অৰ্থাৎ সিজোৱা খাওক, পূৰা সিজোৱা খাওক। আৰু যদি ব্ৰত কৰে আৰু ভাল, আৰু কেতিয়াবা নিৰ্জলা ব্ৰতটো আছে, অৰ্থাৎ আপুনি পানী নোখোৱাকৈ ব্ৰত কৰিব পাৰে, বা ফলহাৰী ব্ৰতটো আছে, অকল ফল খাই পেলাই থাকিব পাৰে। আপোনাৰ কথা, যোনটো পাৰে আপুনি, যোনটো সমৰ্থা আছে, যোনটো বিশ্বাস আছে, আপুনি সেইটো লৈ আপুনি ব্ৰত কৰিব পাৰে। আৰু চাওক, যিমান কঠিন ব্ৰত কৰিব তিমান সোনকালে ৰিজাল্ট আহিব। কাৰণ ভগৱানে সদায় আমাৰ কঠিন বস্তুটো সদায় চায়, কেনেকৈ কৰিছে, কিমান টাইমলৈকে আমি চেষ্টা কৰিছোঁ, আমি পূৰা কুৰবান কৰি দিছোঁ সকলোখিনি। গতিকে প্ৰিয় দৰ্শকসকল, প্ৰথমতে আপোনালোকে মাছ মাংস ডিমটো সকলো এইটো মাহত ত্যাগ কৰক। তাৰপিছত আপোনালোকে বিষ যোগ আৰু লগতে আপোনাৰ গ্ৰহণটোক নাশ কৰাৰ ক্ষেত্ৰত বাবা ভোলেনাথক প্ৰত্যেকটো সোমবাৰে আপোনালোকে ঘৰৰ ওচৰৰ শিৱ মন্দিৰ বা নিজৰ ঘৰতো যদি শিৱলিংগ আছে, আপোনালোকে প্ৰথমতে সদায় গৈ পেলাই ৰাতিপুৱাই ধুনীয়াকৈ বাবাক প্ৰথমতে ভস্ম পাই যাব আপোনালোকৰ পূজা সামগ্ৰীৰ দোকানত বা যিকোনো শিৱ মন্দিৰত। এই ভস্ম আনি পেলাই গোটেই বাবা লিংগটো প্ৰথমতে আপোনালোকে ধুৱাই ল'ব। ধুৱাই লোৱাৰ পিছত চাফা পানী দিয়ক। চাফা পানী দিয়াৰ পিছত আপোনাৰ হাতত যদি পঞ্চমিত্ৰ আছে খুব ভাল। পঞ্চমিত্ৰটো আপোনালোকে সকলোৱে জানে কেনেকৈ বনায়। পঞ্চমিত্ৰটো এনেকৈ বনায়, প্ৰথমতে আপোনাৰ গাখীৰত দৈ, তাৰপিছত চেনি, তাৰপিছত চাউল, তাৰপিছত ঘিউ, তাৰপিছত মৌ, এই গোটেইখিনি মিলন কৰি পেলাই আপোনালোকে ভস্ম যোৱাৰ পিছত চাফা পানী দি আকৌ পঞ্চমিত্ৰ ধুনীয়াকৈ ধুৱাওক। ধোৱাৰ পিছত আপোনালোকে বাবাক ধুনীয়াকৈ লগুণ দিয়ক, ধুনীয়াকৈ বাবাৰ বস্ত্ৰৰে ধুনীয়াকৈ বান্ধি ধুনীয়াকৈ তাত সুগন্ধি দ্ৰব্য অৰ্পণ কৰক, যেনে চন্দন আছে, গোলাপ আছে, সকলো বস্তু অৰ্পণ কৰক। অৰ্পণ কৰাৰ পিছত আপোনালোকে বাবাৰ ওচৰত ধুনীয়াকৈ ঘিউ চাকি আগবঢ়াওক। ঘিউ চাকি আগবঢ়োৱাৰ পিছত যদি পাৰে তাতে বহক, তাতে বহাটো খুব ভালকৈ, তাতে বহি আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। নহ'লে চবচে আপোনালোকে সকলোৱে জানে ওম নমঃ শিৱায়, ওম নমঃ শিৱায় 108 বাৰ আপোনালোকে মালা জপ কৰক। যদি পাৰে 3, 4, 5 মালা যিমান হয় তাৰ ওচৰতে জপ কৰক। আপোনালোকে নিশ্চয় চাব, শাওণ মাহত 1 মালা জপ কৰা মানে 1000 বাৰ জপ কৰা। কাৰণ প্ৰত্যেকটো মাহতে এনেকৈ জপ কৰা প্ৰত্যেক দিনে সম্ভৱো নহয়, সকলো কৰ্ম ব্যস্ততা থাকে। গতিকে আপোনালোকৰ কুষ্ঠিত যিহেতু এয়া বেয়া দুখ আছে, আপোনালোকে গম পাইছে, গতিকে আপোনালোকে একবাৰ এইবিলাক কৰি চাওক, নিশ্চয় ভাল ৰিজাল্ট পাব। গতিকে প্ৰিয় দৰ্শকসকল, প্ৰথমতে আপোনাক কি ক'লোঁ আপোনালোকৰ ভিডিঅ'টো আকৌ চাব, ৰিপ্লাই কৰি গম পাব যে সকলো ধুনীয়াকৈ এইখিনি পঞ্চমিত্ৰ ধুৱালে কৰিলে, ধুনীয়াকৈ ঘিউ চাকি আগবঢ়ালে। তাৰপিছত আপোনালোকে তাতে বহি পঞ্চাক্ষৰ মন্ত্ৰ যেনে ওম নমঃ শিৱায় স্মৰণ কৰিলে, জপ কৰিলে, সেইখিনি কৰক। আৰু লগত বাবাক ধুনীয়াকৈ আৰতি কৰক। আৰতি মানে কি হৈছে, কফুৰে আৰতি কৰক, টিলিঙা লওক, সেইখিনি কৰিলে। সেইখিনি কৰাৰ পিছত আপোনালোকে দিনটো ধুনীয়াকৈ একদম ব্ৰত কৰক। ব্ৰত কৰক মানে কি হৈছে, আপোনালোকে পানী খায়ো কৰিব পাৰে, ফল খায়ো কৰিব পাৰে, এক টাইম আহাৰ খাই কৰিব পাৰে, আপোনাৰ কথা, আপুনি কোনটো পাৰে। গতিকে এইখিনি কৰক। তাৰপিছত সূৰ্য ডুবাৰ পিছত আপোনালোকে আহাৰ গ্ৰহণ কৰিব পাৰে। আপোনালোকে বইল পূৰা সিজোৱা খালে। তাৰপিছত আপোনালোকে যেতিয়া ৰাতিও বাবা খোৱা আগে আপোনালোকে ওম নমঃ শিৱায় স্মৰণ কৰক। লাগিলে ঘৰৰ পকাতে হওক, লাগিলে স্মৰণ কৰক, খালি বিস্নান নকৰিব, ঘৰৰ পকাতে স্মৰণ কৰি আপোনালোকে শুই যাওক। এনেকুৱা প্ৰত্যেকটো সোমবাৰে কৰক যদি পাৰে আপোনালোকে ওচৰতে যেতিয়া শিৱলিংগ আছে প্ৰত্যেক দিনাই আপুনি শিৱ মন্দিৰ যাওক। যদি ঘৰত আছেতো ক'বই নালাগে, প্ৰত্যেক দিনাই শিৱ মন্দিৰ যাওক। প্ৰত্যেকটো সোমবাৰেতো জলাভিষেক দিনাকৈ পঞ্চমিত্ৰ ধুৱাব, কিন্তু প্ৰত্যেকটো দিনাই
আপুনি সোমবাৰ বাদে প্ৰত্যেক দিনে একো নোৱাৰিলে পানী অকণ দি পেলাই চাকি এগছ জ্বলাই আহক কিন্তু যদি পাৰে খালী ভৰিয়ে যাব সোনকালে বেছি ভাল ৰিজাল্ট পায় গতিকে এইখিনি কৰ্ম কৰক এইখিনি কৰ্ম কৰিলে বিষ যোগ হোক গ্ৰহণ যোগ হোক সকলোখিনিয়ে নাশ হ'ব আৰু লগত ইয়াৰ পিছত মই ক'বলৈ গৈ আছোঁ পূৰ্ণিমাৰ ক্ষেত্ৰত বিষ যোগ আৰু লগতে গ্ৰহণটো কেনেদৰে নাশ কৰিব ইয়াৰ ক্ষেত্ৰত সবচে ইম্পৰ্টেণ্ট বস্তু আছে পূৰ্ণিমাত আৰু এটা মই কথা ক'ম ভালকৈ শুনিব পূৰ্ণিমাৰ যিহেতু আপোনাক মই অথনিয়ে ক'লোঁ যে 11 আগষ্ট বৃহস্পতিবাৰ দিনৰ 10:40 পৰা লাগিছে গতিকে সেইদিনাখন ৰাতি বৃহস্পতিবাৰ ৰাতি আপোনালোকে এটা কাম কৰিব এটা পাত্ৰত ধুনীয়াকৈ পানী ল'ব পূৰ্ণিমাৰ দিনাখন পাত্ৰত পানী ল'ব সেই পাত্ৰত যিকোনো পাত্ৰ হ'ব পাৰে ষ্টিলৰ আপোনাৰ পিতলৰ যিকোনো পাত্ৰত আপোনালোকে মুখ্য চোতালত ভিতৰৰ কথা ক'লে বাহিৰলৈ আহিব চোতালত পানী ল'ব সেই পাত্ৰটোত আপোনালোকে কৰিব যে চন্দ্ৰমালৈ চাব নালাগে চন্দ্ৰমাটো আপুনি সেই পানীখিনিত চাওক পাত্ৰটো যে থাকিব নহয় সেই চন্দ্ৰমা যিহেতু পৰিব তাত সেই পাত্ৰটো চাব পাত্ৰটো চন্দ্ৰমা যেতিয়া থাকিব সেই আপুনি কাম কৰিব সেই পানীখিনিত আপুনি ধুনীয়াকৈ কেইটামান চাউল তালৈ চাই পেলাই পাত্ৰটোলৈ চাই পেলাই কেইটামান চাউল 3-4টামান বগা ফুল আৰু পবিত্ৰ গাখীৰ কেঁচা গাখীৰ আপোনালোকে দিনত থৈ দিব গৰম নকৰাকৈ আৰু কেঁচা গাখীৰ দি পেলাই ধুনীয়াকৈ এইখিনি তাত গুলি ল'ব গুলি লৈ পেলাই ধুনীয়াকৈ সেইখিনি প্ৰণাম কৰিব নমস্কাৰ কৰিব আৰু নমস্কাৰ কৰি মনৰ যিখিনি আশা আছে যিখিনি আপোনাৰ মই ক'লোঁ গ্ৰহণটো বিষ যোগ বা বিবাহ বাৰুৰ ক্ষেত্ৰতো যদি বাধা আছে এইটো দেখি আপোনাৰ বিবাহ সোনকালতে হোৱাটো সহায় কৰে গতিকে এইখিনি কৰিব তাৰপিছত সেই পানীখিনি ধুনীয়াকৈ আপুনি গছৰ তল ভাল জেগাত যাব যাতে আপোনালোকে ভৰি চৰি নালাগে সেইখিনি কৰিলে আৰু তাৰ পিছৰ দিনাখন যোনটো মেইন পূৰ্ণিমা আছে সেইদিনাখন আপুনি পূৰা ধুনীয়াকৈ পূৰা ব্ৰত কৰক যদি পাৰে নিৰ্জলা কৰক পানী নোখোৱাকৈ যোনদিনাখন শাওণ মাহত পূৰ্ণিমা ব্ৰত কৰা মানে লাখ মানে দুখ বিনাশ হৈ যোৱা সেইদিনাখন কৰক আৰু পূৰ্ণিমাৰ দিনাখন যদি পাৰে শুকুৰবাৰে আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ ঘৰত হৱন কৰক অৰ্থাৎ যজ্ঞ কৰক নহ'লে কিছুমান ডাঙৰ মঠ মন্দিৰত গৈ আপোনালোকে সেইদিনাখন পূৰ্ণিমাৰ দিনাখন জপ তপ কৰক খুব ভাল হ'ব স্ত্ৰীক সন্মান কৰিব সেইদিনাখন সদায় সেইদিনাখন দিলে নহয় প্ৰত্যেক দিনাই সদায় সন্মান কৰক যে শাওণ মাহত কৰিব নহয় প্ৰত্যেক দিনা যোন স্ত্ৰীয়ে সন্মান কৰে যোনে স্ত্ৰীক সন্মান কৰে তেওঁলোকক শুক্ৰ চন্দ্ৰ সদায় ভাল লাগে আৰু কলিযুগত শুক্ৰ চন্দ্ৰ ভাল থকা মানে কি ভোগ বিলাস উন্নতি মা সুখ দেউতা সুখ ঘৰৰ সকলো সুখ পোৱা হ'ব গতিকে সন্মান কৰক শ্ৰদ্ধা কৰক আৰু যদি পাৰে আপোনালোকে পূৰ্ণিমাৰ দিনাখন বা শাওণ মাহত আপোনালোকে যিকোনো বৃদ্ধাশ্ৰমত গৈ পেলাই আপোনালোকে দান পুণ্য কৰি আহাৰ এসাঁজ খুৱাই আহক এইখিনি আছিল আপোনালোকৰ বিষ যোগ আৰু লগতে আপোনালোকৰ যোনটো মই ক'লোঁ গ্ৰহণটো কেন্দ্ৰ নাশ কৰিব ইয়াৰ পিছতে সৰ্ববেছ আছে যোনটো সবেই ভয় কৰে দুখটোৰ নাম ক'লে সেই দুখটোৰ নামেই হৈছে কালসৰ্প দুখ আৰু কালসৰ্প দুখ এখন কুচিত কেতিয়া সৃষ্টি হয় যেতিয়া ৰাহু কেতু মধ্যমত সকলো গ্ৰহ আহি যায় অৰ্থাৎ পাৱাৰটো ৰাহু আৰু কেতু হাতত থাকে সকলো গ্ৰহৰ হাতত একো নাথাকে আৰু যেতিয়া ৰাহু কেতু হাতত পাৱাৰ থাকে তেতিয়া সেই কুষ্টিখনত কি উৎপত্তি হয় বিবাহ বিলম্ব স্বাস্থ্য পাতি বেয়া শত্ৰুৰ দ্বাৰা ভয় আকস্মিক দুৰ্ঘটনা শিক্ষাত বাধা প্ৰেমত বাধা আয়ুস ক্ষতি বিভিন্ন ধৰণৰ প্ৰব্লেম হয় যেতিয়া কালসৰ্প যোগ আছে বহুতো প্ৰকাৰৰ আছে ইয়াৰ আচলতে গতিকে যিয়েনো কালসৰ্প যোগৰ আপোনাৰ নাশৰ ক্ষেত্ৰত এই শাওণ মাহ অতি উত্তম এই শাওণ মাহৰ নাগ পঞ্চমীত কালসৰ্পৰ দুখ আমি দান কৰিব লাগিব গতিকে শাওণ মাহৰ নাগ পঞ্চমী কেতিয়া পৰিছে চাওক এই শাওণ মাহৰ নাগ পঞ্চমী পৰিছে 2 আগষ্ট পৰিছে আপোনাৰ মঙ্গলবাৰ পৰিছে আৰু 2 আগষ্টত নাগ পঞ্চমী তিথি আৰম্ভ হৈছে ৰাতিপুৱা 5:14 পৰা আৰু ই সমাপ্ত হ'ব 3 আগষ্ট পিছৰ দিনাখন 5:42 ৰাতিপুৱালৈকে থাকিব গতিকে আপোনালোকে 2 আগষ্টৰ দিনাখন মঙ্গলবাৰে আপোনাৰ 16 শাওণ পৰিছে আৰু সেইদিনাখনে আপোনালোকে ৰাতিপুৱা পৰত ধুনীয়াকৈ তাৰ আগৰ দিনাখনে আপোনালোকে কৰিব লাগিব সেইদিনাখন ৰাতিপুৱা পৰত কি নিব এযোৰ ৰূপৰ সৰ্প এযোৰা ৰূপৰ সৰ্প দান কৰিব লাগিব ক'ত দান কৰিব লাগিব শিৱ মন্দিৰত কৰিব লাগিব দানটো কৰি পেলাই কাৰণ বাবাক পূজা কৰিলে সকলো দুখ নাশ হৈ যাব গতিকে আপোনাৰ জীৱনত যিখিনি মই ক'লো বাধা আহি আছে যদি আপোনালোকে আহি থকা শাওণ মাহৰ নাগ পঞ্চমী 2 আগষ্ট দিনাখন ৰাতিপুৱা আপোনালোকে ধুনীয়াকৈ গা পা ধুই নিজৰ কৰ্মখিনি কৰি সেইদিনাখন কিন্তু ব্ৰত কৰিব দেই যাৰ যোনে দান কৰিব যায় ব্ৰত কৰিব নিৰ্জলা কৰক ফলহাৰ কৰক ধুনীয়াকৈ একদম পুৰা বস্ত্ৰ নতুন চাফা বস্ত্ৰ পৰিধান কৰি এযোৰ তামৰ সৰ্প আপোনালোকে লৈ যাওক লগত এখন শৰাই দিব লগত বাবাৰ সকলো বস্তু যেনেকৈ ভাং ধতুৰা আপোনাৰ কেঁচা গাখীৰ বাবাৰ প্ৰিয় মিঠাই তাৰপিছত ঘিউ চাকি তাৰপিছত আপোনাৰ এটা সৰ্পৰ কাৰণে এটা মলা লৈ যাব দুটা আপোনাৰ গাখীৰ নিব তাৰ কাৰণে আৰু লগত মালভোগ কল দুটা সৰ্পৰ কাৰণে লৈ যাব এই গোটেইখিনি বস্তু আপুনি বাবা ভোলেনাথৰ মন্দিৰত গৈ পেলাই বামুণৰ ওচৰত আগবঢ়াই দিব আপোনাৰ নিজৰ নাম ৰাখি গোত্ৰ কৰি পেলাই কাৰণ আমি চাওক কিছুমান বস্তু দান কৰাৰ ক্ষেত্ৰত দান কৰি আহিলেই নহয় আমি তাত গৈ পেলাই এটাই কৰিব লাগিব তাত ক'ব লাগিব যে আমাৰ নাম ৰাখি গোত্ৰৰ কি কাৰণে দিছোঁ কাৰণ লিংকটো হ'ব লাগিবতো জলদি দানটো লিংকটো হ'লেহে হ'ব বস্তুটো গতিকে এই সকলোখিনি বস্তু ক'ব আৰু লগত নাপাহৰিব বাবা বস্তু যেনে প্ৰিয় বস্তু ধতুৰা আৰু বেলপাত
বেলপাত 108টা লৈ যাওক, নোৱাৰিলে 28টা লৈ যাওক আৰু ধতুৰা 3টা 5টা 7টা যিনিয়ে আপোনালোকে নি পেলাই তাত অৰ্পণ কৰক। আৰু সেইদিনাখনি যদি পাৰে ৰাহু আৰু কেতু মন্ত্ৰ আপোনালোকে যিকোনো মন্ত্ৰ এই দুইটাৰ ভিতৰত আপোনালোকে জপ কৰিব পাৰে নিজেও আৰু লগত যিকোনো মন্দিৰত বামুণৰ দ্বাৰা হৱন কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শকসকল এইখিনি কাম আপোনালোকে কৰক। নিজৰ জনমকুষ্ঠিত থকা কালসৰ্প দুখ, গ্ৰহণ দুখ আৰু লগতে বিষ সকলোখিনি নাশ হ'ব। আৰু যদি কিবা দুখ আছে চন্দ্ৰ আৰু ৰাহু সকলোখিনি বিনাশ হৈ যাব। এইখিনি আপোনালোকে শাওণ মাহত কৰক। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'ম যে এই পবিত্ৰ শাওণ মাহত বাবা ভোলেনাথক কি বস্তুৱে পূজা কৰিলে কি সুখ বৃদ্ধি হয় আৰু কি কাপোৰ পিন্ধি পূজা কৰিব লাগে, কেনেদৰে কৰিব লাগে। গতিকে প্ৰিয় দৰ্শকসকল আজিলৈ ইমানখিনিয়ে আছিল। গতিকে আপোনালোকে ভালকৈ পূজা অৰ্চনা কৰক, জীৱনৰ সুখবিলাক উপভোগ কৰক তাৰে কামনাৰে। গতিকে নমস্কাৰ আজিলৈ, ধন্যবাদ।